আহিছিলোঁ আৰু সেই শিৱাহঁতৰ ঘৰলৈ আহিছিলোঁ। হাই, ইহঁতৰ ঘৰলৈ আহিছিলোঁ, কিবা কবি নি? আমি গৈ আছোঁ আজি বহুত দূৰত ভিডিঅ' বনাবলৈ। চাব ভিডিঅ'। জেগাডোখৰ কেনেকুৱা? মানে মজা। বিশেষ নাগালেণ্ড গেট আছে, নাগালেণ্ড গেট পাৰ হৈ আমি যাব লাগিব। তো গেটত আমাক যাবলৈ দিয়ে নে নিদিয়ে গম নাপাওঁ। এতিয়া কৰোণা যিহেতু চলি আছে, মাস্ক চাস্ক লগাই আহিছোঁ, ইও লগাই আহিছে। তো চাই লওঁ এতিয়া, আমাক যদি যাবলৈ দিয়ে তেতিয়াহ'লে আপোনালোকে চাবলৈ পাব, আৰু যদি যাবলৈ নিদিয়ে তেতিয়াহ'লে তাৰপৰা ঘূৰিম। আৰু যদি তাত যাবও নোৱাৰোঁ তেতিয়াহ'লেও আপোনালোকে কিবা নহয় কিবা এটা দেখাম, যিহেতু আমি ব্লগ কৰিবলৈ ওলাই আহিছোঁ। আমি ফাইনেলি আহি পাই গ'লোঁ, পাহাৰত সোমাই গ'লোঁ, নাগালেণ্ডৰ অসমৰ পৰা নাগালেণ্ডত সোমাই গ'লোঁ। তো আপোনালোকৰ নাগালেণ্ডৰ গেটৰ ভিডিঅ' এইটো কাৰণে কৰিব নোৱাৰিলোঁ, তাত ভিডিঅ'টো চাগে এলাও নাই, আৰু মই অকণমান ভয়ো লাগি আছে, ফাৰ্ষ্ট টাইম আহিছোঁ। তো সেইটো কাৰণে আৰু বস্তু এটা ইয়াতে দেখি পাইছোঁ, তো কয়লাখিনি তাৰ বিষয়ে অকণমান আপোনালোকক জনাই দিওঁ। আপুনি যে মাৰি থৈছে, এই খুঁটিখিনি যে মাৰি থৈছে, এই খুঁটিখিনি মৰা এটাই কাৰণ আছে। তো ফ্ৰেণ্ডছ, এই বৰ্ডখন দেখিবলৈ পাইছে আপোনালোকে। মই পালোঁহি এতিয়া ইয়াচাং, আৰু এইফালে গৈ আছে নাগালেণ্ড বাছ, আৰু এইফালে ইয়াচাং বস্তি হয়। ইয়াচাং বস্তিলৈ যাওঁ আমি, 12 কিলোমিটাৰ লিখা আছে, কিন্তু আমি সিমান দূৰলৈকে নাযাওঁ, অলপ যাম, মানে আধাটো যাম প্ৰায়। ধৰি এয়া চক আঠাটো ওলাই আছে। এই আঠাটোৱে গৈ পিনে আমাক চিলেট আৰু ফলি মহৰা, কিতাপত কাঠ পেঞ্চিল দি মহৰা ৰবৰ ওলাই, এইটো চক এনেকুৱা পাইপ এটা লগাই দিয়ে। আৰু কি ষ্টুডেণ্ট না কি বা কাম কৰে? নহয়, ইউটিউব মোবাইল লগা। কিমান ধুনীয়া মনোমোহা দৃশ্য, কাৰণ এয়া গাড়ীটো গ'ল। দলংখন কেনেকুৱা কপিছে, পূৰা কপি গৈছে। কি ক'ব আৰু গ'লে ইয়াত তললৈ যাম আৰু গৈ। হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰাজু ব্লগ। আৰু আমি আজি যাম, মানে এটা ব্লগ এটা বনাইছোঁ ধুনীয়াকৈ, পাহাৰ ফালে যাম। তো পাহাৰ ফালে যাওঁতে ধুনীয়া কি বস্তু দেখিবলৈ পাওঁ আপোনালোকক গোটেইখিনি দেখাম। বহুতে ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে ভিডিঅ'টো, আপোনালোকে একদম স্কিপ নকৰাকৈ ধুনীয়াকৈ চাই থাকিব। তো এইফালে মই আহি আছিলোঁ, হালাটিঙৰ পৰা আহিছিলোঁ, আৰু সেই শিৱাহঁতৰ ঘৰলৈ আহিছিলোঁ। হাই, ইহঁতৰ ঘৰলৈ আহিছিলোঁ, কিবা কবি নি? আমি গৈ আছোঁ আজি বহুত দূৰত ভিডিঅ' বনাবলৈ। চাব ভিডিঅ'। জেগাডোখৰ কেনেকুৱা? মানে মজা। বিশেষকৈ মই নাজানো, ই গৈছিলে মানে। তো জেগাডোখৰ ধুনীয়া, জেগাটো মানে বহুত ধুনীয়া আৰু পাহাৰ টাইপ, বহুত ধুনীয়া। তো আপোনালোকে চাই থাকিব, ধুনীয়া জেগা। আৰু তাতে এতিয়া নকওঁ, এতিয়া ক'লে মানে ভিডিঅ'টো চাব। ভিডিঅ'টো আপোনালোকে নাচাব, সিও বহুত টেঙৰ বস্তু, যি নহওক। আৰু এইফালৰ পৰা আহি আছিলোঁ, এইডোখৰ জেগাডোখৰ আমগুৰি বাগান, আৰু আমি এতিয়া যাম এইফালে যাম। তো এইফালে নাগালেণ্ড গেট আছে, নাগালেণ্ড গেট পাৰ হৈ আমি যাব লাগিব। তো গেটত আমাক যাবলৈ দিয়ে নে নিদিয়ে গম নাপাওঁ। এতিয়া কৰোণা যিহেতু চলি আছে, মাস্ক চাস্ক লগাই আহিছোঁ, ইও লগাই আহিছে। তো চাই লওঁ এতিয়া, আমাক যদি যাবলৈ দিয়ে তেতিয়াহ'লে আপোনালোকে চাবলৈ পাব, আৰু যদি যাবলৈ নিদিয়ে তেতিয়াহ'লে তাৰপৰা ঘূৰিম। আৰু যদি তাত যাবও নোৱাৰোঁ তেতিয়াহ'লেও আপোনালোকে কিবা নহয় কিবা এটা দেখাম, যিহেতু আমি ব্লগ কৰিবলৈ ওলাই আহিছোঁ। তো ব'লক ষ্টাৰ্ট কৰোঁ। সুরেৰে দিয়ানা প্ৰেৰণা, ইয়াৰে সাৱতি ৰোৱানা প্ৰেমৰ চুপাখনা, প্ৰেমৰ চুপাখনা, প্ৰেমৰ চুপাখনা, হিয়াৰ বাহিৰ সুৰ হোৱানা, সুৰেৰে দিয়ানা প্ৰেৰণা, ইয়াৰে সাৱতি ৰোৱানা প্ৰেমৰ চুপাখনা, গীতেৰে সুৰেৰে হিয়ানা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা, মনৰে সপোনবোৰ হ'বনে পৰাণ মোৰ দুচকুৰ ভাষাৰ কোৱানা, গীতেৰে সুৰেৰে হিয়ানা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা, মনৰে
ফাইনেলি আহি পাই গ'লোঁ এতিয়া পাহাৰত সোমাই গ'লোঁ নাগালেণ্ডৰ অসমৰ পৰা নাগালেণ্ডত সোমাই গ'লোঁ তো আপোনালোকৰ নাগালেণ্ডৰ গেটৰ ভিডিঅ' এইটো কাৰণে কৰিব নোৱাৰিলোঁ তাত ভিডিঅ'টো চাগে এলাও নাই আৰু মই অকণমান ভয়ো লাগি আছে ফাৰ্ষ্ট টাইম আহিছোঁ তো সেইটো কাৰণে আৰু বস্তু এটা ইয়াতে দেখি পাইছোঁ তো কয়লাখিনি তাৰ বিষয়ে অকণমান আপোনালোকক জনাই দিওঁ অকণমান মানে জনাই দিওঁ যি জানো মই তাতে কওঁতে সময় মোক ভুলো হ'ব পাৰে সেইখিনি আপোনালোকে মোক ক্ষমা কৰিব চ' মই যিখিনি জানো মানে সেইখিনি আপোনালোকক দেখাই দিছোঁ নাগালেণ্ডত জানে কয়লাৰ কাৰণে মানে কি বিখ্যাত হয় আৰু ইয়াতে কয়লা বাঁহ গোটেইখিনি দেখিছে এইফালে গোটেই বাঁহ আৰু এই খুঁটিখিনি যে মাৰি থৈছে এই খুঁটিখিনি মৰা এটাই কাৰণ আছে যদিহে বৰষুণ দিয়ে তেতিয়াহ'লে মানে বৰষুণৰ পানীয়ে যাতে কয়লাটো যাতে মানে উটুৱাই লৈ নাযায় তো সেইটো কাৰণে এই বস্তুখিনি খুঁটিখিনি মাৰি দিছে আৰু খুঁটিখিনি মাৰি দিয়াৰ কাৰণ মানে খুঁটিটোত মানে বস্তুটো একদম কামোৰ খাই ধৰিছে আৰু সেইটো কাৰণে এই বস্তুটো এইটো এনেকুৱা যাবগৈ নোৱাৰে এইটো চক পূৰা টাইট হৈ আছে তো খুঁটিটোত মানে খামোচ মাৰি ধৰিছে তো সেইটো কাৰণে সেইখিনি যাব নোৱাৰাৰ কাৰণে তাহাঁতে এইটো বুদ্ধি লগাই কৰি থৈছে আৰু আগলৈ কি পাওঁ গোটেইখিনি দেখাই থাকিম ব'লক তো ফ্ৰেণ্ডছ আমি এতিয়া বহুত ওপৰলৈ উঠি আহিছোঁ আৰু আপোনালোকৰ কেমেৰাত আহিছেনে নাই গম নাপাওঁ ঠিক কিন্তু আমি বহুত ওপৰত আছোঁ মানে এতিয়া বহুত ওপৰৰ পৰা আমি চাইকেল মাৰি আহিব পৰা নাই এই চাইকেল লৈ আহিছোঁ দেখিছে আৰু ওপৰলৈ উঠিবলৈ যাওঁতে মানে খোজকাঢ়ি যাব লগা হৈছে আৰু ফেপনি আহি গৈছে পূৰা বহুত ওপৰত আছোঁ আৰু আপোনালোকৰ কেমেৰাত নাহিব পাৰে চাগে কিন্তু বহুত ওপৰত আছোঁ আমি এতিয়া আৰু তেনেকুৱা ওপৰলৈ আৰু উঠিবলৈ গৈ আছোঁ চ' ভিডিঅ'টো চাই থাকিব শেষলৈকে তো আমি ফ্ৰেণ্ডছ এতিয়া আছোঁ যিডোখৰলৈ আমি যাম মানে এতিয়া সোমাই যাম যিটো ধুনীয়া জেগা ক'লে ভাইটিয়ে তাৰ এইফালে সোমাই যাম তো মেইন গেটটো এইটো আমি এইফালে ৰাস্তাটো আহি আছিলোঁ আৰু এতিয়া আমি এইফালে সোমাই যাম এইটো ৰাস্তাতে সোমাই যাম আৰু এইফালে বোটখন লাগি আছে এইফালে আমি সোমাই যাম সোমাই গৈ আপোনালোকক গোটেইখিনি দেখুৱাই থাকিম তো চাই থাকিব ভিডিঅ'টো তো ফ্ৰেণ্ডছ এই বোটখন দেখিবলৈ পাইছে আপোনালোকে মই পালোহি এতিয়া ইয়াচাং আৰু এইফালে গৈ আছে নাগালেণ্ড বাছ আৰু এইফালে ইয়াচাং বস্তি হয় ইয়াচাং বস্তিলৈ যাওঁ আমি 12 কিলোমিটাৰ লিখা আছে কিন্তু আমি সিমান দূৰলৈকে নাযাওঁ অলপ যাম মানে আধাটো যাম প্ৰায় 6 কিলোমিটাৰ 5 কিলোমিটাৰ তেনেকুৱা যাম তো তাত গৈ আপোনালোকক গোটেইখিনি দেখাম আমি চব কিমান ডাউনৰ পৰা আকৌ আপলৈ উঠিছোঁ তো আপোনালোকে এটা ইয়াতে মই আপোনালোকক কথাটো জনাই থৈ যাওঁ যে ইয়াত চাইকেল লৈ যদি আহে বা গাড়ী লৈ আহিলে বিশেষকৈ আপোনালোকে ব্ৰেকটো ভালকৈ চাই মেলি আহিব কাৰণ ইয়াত যদি ব্ৰেক চেক যদি নাথাকে তেতিয়াহ'লে আপোনালোকে সেই তাৰপৰা নামি পিনে খোজকাঢ়ি আহিব লাগিলে অকণমান দেৰি হ'ব একো নাই নিজৰ জীৱনটো যদি বাচি থাকে তেতিয়াহ'লে গোটেইখিনি আপোনালোকে দেখিবলৈ পাব এনজয় কৰিবলৈ পাব যদি জীৱনটোৱে নাথাকে তেতিয়াহ'লে গোটেই মিছা তো সেইটো কাৰণে আপোনালোকে আহোঁতে ব্ৰেক চেকবিলাক ভালকৈ চাই আহিব কাৰণ চাওক দুইফালে ৰাংঘাং আছে আৰু যদি পৰি যায় তো শেষ জীৱনটো তো সেইটো কাৰণে সেই কথাটো ধ্যানত ৰাখিব ব'লক আমি আগলৈ আৰু আগবাঢ়ি গৈ আছোঁ ইয়াত মোৰ ৰখি দিয়া এটাই উদ্দেশ্য কাৰণ যদি ইমানডোখৰ জেগা কষ্ট কৰি আহিছোঁ আপোনালোকক ব্লগটো যদি মই একো দেখাব নোৱাৰোঁ আৰু ধুনীয়া জেগা দেখুৱাম বুলি কৈছোঁ যিহেতু যদি দেখাব নোৱাৰোঁ তেতিয়াহ'লে মোৰ ভিডিঅ' বনোৱা ব্লগ বনোৱা একো অৰ্থ নাই আৰু আপোনালোকে চোৱাও একো অৰ্থ নাই চ' সেইটো কাৰণে ইমান ধুনীয়া মানে এটা জেগা ইমান ধুনীয়া ভিউ আছে ইয়াত গোটেইখিনি মানে কি ক'ম আৰু আপোনালোকে চাওক বেক কেমেৰা দি হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতি ৰোৱানা প্ৰেমৰ চুপাসনা প্ৰেমৰ চুপাসনা প্ৰেমৰ চুপাসনা হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতি ৰোৱানা প্ৰেমৰ চুপাসনা গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ দুচকুৰ ভাষাৰে কোৱানা গীতেৰে সুৰেৰে হিয়াৰা
হাসনা তুমি মোর মন জোসনা হৃদয়ের হাসনা বহুত ভাগৰ লাগিছে আৰু বহুত দেখিছে আপোনালোকে কিমান ডাঙৰ পৰা উঠি আহিছোঁ চাবলৈ আৰু ইয়াত আহি এটা বস্তু পালোঁ ভাইটি আগত আহিছিলে আৰু ই কৈছে এজোপা ৰবৰ গছ আছে তো ভাইটি ব'লা ৰবৰ যি আমি স্কুলত নিওঁ ৰবৰ গছ আছে ইয়াত অঁ ৰবৰ গছ কোনজোপা আপোনালোকক দেখাই আছোঁ কাটাৰ পৰা ষ্টাৰ্টিং কৰিছে এইডোখৰ পৰা ধৰি এতিয়া চক আঠাটো ওলাই আছে এই আঠাটোৱে গৈ পিনে আমাক চিলেট আৰু ফলি মহৰা কিতাপত কাঠ পেঞ্চিল দি মহৰা ৰবৰ ওলাই ইয়াত চক এনেকুৱা পাইপ এটা লগাই দিয়ে মানে এই বস্তুটো টোপাল টোপালকৈ পৰি যাবলৈ ইমান ধুনীয়াকৈ ছিষ্টেমেটিক কৰি থৈছে চব আৰু এইটো ইয়াত আহি এইটো জমা হৈ যায় আৰু এইফালে চবতে যিফালে দেখিব চবফালে পাতি ল'ব আছে হিয়ার বাহির করে হোয়ানা খুরেরে দিয়ানা প্রেরণা হিয়ারে খাবতি রোয়ানা প্রেমর চুত পাখনা প্রেমর চুত পাখনা ভালে আছে অলপ আছে এইটো ৰবৰ গছ চাবলৈ আহিলে অলপ আৰু গা চাবি অলপ ধুব যাবগৈ আছাম আৰু কি ষ্টুডেণ্ট না কি বা কাম কৰে दुकान নহয় ইউটিউব লাগা ইউটিউব মোবাইল লাগা মোবাইল में यूट्यूब চাই না ওইটো কাম কৰে ঠিক আছে বাই দি দিব থ্যাংক ইউ তো ফ্ৰেণ্ডছ ইয়াত পাহাৰৰ মানুহজন পাই গ'লোঁ তেওঁক বাই চাই দিলোঁ তেওঁ সুধি আছিলে মানে কি কৰিছ তহঁতি তো আমি ক'লোঁ যে আমি এনে ভিডিঅ' বনাই আছোঁ ব্লগ বনাই আছোঁ এই ইউটিউবৰ কাৰণে তো তেওঁ কৈছে ঠিক আছে মনা আৰু ব্লগ চাই থাকিব আৰু কিবা কিবি কি দেখাম হিয়ার বাহির করে হোয়ানা আমি ফাইনেলি আমাৰ ডেষ্টিনেশ্যন পাই গ'লোঁ আহি আৰু এইফালে যাম এতিয়া আমি গোটেইখিনি আপোনালোকক দেখাবলৈ বিচাৰিম তো ব'লক আমি যাওঁ ব'লক আগলৈ ই মোক লৈ আহিছে দেই মই নাজানো তাৰ বিষয়ে একো নাজানো কি ধুনীয়া জেগা ইমান ধুনীয়া জেগা মই আহি আছোঁ আৰু আপোনালোকে আহি আছে মোৰ লগতে চব চাবলৈ পাব তো ফ্ৰেণ্ডছ এয়া ইয়াচাং বস্তিৰ এইখন দলং আৰু দলংটো আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ এতিয়া মাস্ক নালাগে এতিয়া গাঁৱৰ পৰিৱেশত আহি গ'লোঁ ইয়াত কৰোণা একো নাই তো গোটেইখিনি আপোনালোকক বেক কেমেৰা দি দেখাই আছোঁ কিমান ধুনীয়া মনোমোহা দৃশ্য কাৰণ এয়া দলং বাহির করে হোয়ানা খুরেরে দিয়ানা প্রেরণা হিয়ারে খাবতি রোয়ানা প্রেমর চুপ পাখনা প্রেমর চুপ পাখনা প্রেমর চুপ পাখনা হিয়ার বাহির করে হোয়ানা খুরেরে দিয়ানা প্রেরণা হিয়ারে খাবতি রোয়ানা প্রেমর চুপ পাখনা গীতেরে খুরেরে হিয়ারা বেগেরে প্রণয়ৰ ছবি আঁকানা আৰু বুকুত মনৰে সপোনবোৰ হ'ব এইখন নৈখন কোনখন নৈ ন চকুৰ ভাষাৰ কোৱানা গীতেৰে খুৰেৰে নৈখন মানে ক'ত কৈছে বেগেৰে প্ৰণয়ৰ ছবি আমাৰ কপাল ভাল চাওক আমি আমগুৰি ল'ৰা যিহেতু জাজি নৈ আমাৰ ঘৰৰ ওচৰতে আৰু এতিয়া আকৌ এই পাহাৰৰ পৰা জাজি নৈখন এইখনো জাজি নৈ পৰে পাহাৰৰ পৰা ফালি গৈ আমাৰ তাত ওলাইছেগৈ দলংখন পূৰা কপি আছে ফ্ৰেণ্ডছ দলংখন ইমান কপিছে মানে কি ক'ব ভয় লাগে আকৌ গাড়ীটো গ'লে
দলংখন কেনেকুৱা কপিছে পূৰা কপি গৈছে বহুত ভয় লাগিছিলে দেই মোৰ নহয় আমি নপঢ়ো ডলফিনেতো কি ক'ব আৰু ডলফিনেতো গ'লে অমৃত ইয়াত তললৈ যাম আৰু গৈ পিনে গা চা ধুনীয়াকৈ ধুই ফূৰ্তি কৰি ফটো চটো মাৰি আজি বহুত এনজয় হ'ব আৰু আপোনালোকে গোটেইটো ভিডিঅ'টো চাই থাকিব বুলি মই আশা কৰিলোঁ বলক আমি ভিডিঅ'টো আকৌ পাহাৰ যোৱা আমি ব্লগ বনাইছিলোঁ ব্লগটো মানে বহুত দীঘলীয়া হৈ যাব তো মই পাৰ্ট 1 আৰু পাৰ্ট 2 কৰি দিছোঁ প্ৰথম এতিয়া যিটো পাব সেইটো পাৰ্ট 1 হ'ব আৰু যিটো নেক্সট পাব তাৰপিছত সেইটো পাৰ্ট 2 পাব তো ভিডিঅ'টো আপোনালোকে নেক্সট পাৰ্ট 2টো চাব তেতিয়াহে আপোনালোকে গোটেই ভিডিঅ'টো মানে সম্পূৰ্ণ চাই ভাল পাব আৰু গোটেইখিনি গম পাব যে আমি ক'ত কি কেনেকুৱা কৰিলোঁ গোটেইখিনি গম পাব তো ভিডিঅ'টো আপোনালোকে পাৰ্ট 2টো চাব বুলি মই আশা কৰিলোঁ ভাইটি কিবা ক'বা নি ভিডিঅ'টো চাব আৰু পাৰ্ট 2টো এইটোৱে ক'ম অঁ মানে বহুত এনজয় কৰিলোঁ বহুত ফূৰ্তি কৰিলোঁ তো আপোনালোকে সেইটো চাব বাই বাই